ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি ফেটাপাৰা দুৰ্গা মন্দিৰৰ আমাৰ ভোগালী মেলা চলি আছে, তাকে চাই থাকক ভিডিঅ'টো। এয়া ভোগালী মেলাৰ আয়োজন, এয়া চব, এয়া লাড়ু পিঠা, এয়া চাহ দিছে, এয়া লাড়ু পিঠাবিলাক বনাইছে। এইবিলাক কেনেকুৱাকৈ দাম বাইদেউ? এইবিলাক মানে কেনেকুৱাকৈ দাম? দাম লিখা আছে 60 টকা, 120 টকা। জহা চাউল এইটো শিৱসাগৰৰ পৰা আহিছে, শিৱসাগৰৰ পৰা। আৰু মোক সান্দহ 10 পেকেট আনিছিলোঁ, চেছ ন? মহিলাটো 10 পেকেট চেছ, মই ঘৰত বনোৱা। হয়, এইটো বনাইছোঁ মই নিমকি দি, আৰু লাডু, কেক, এই আচাৰ, অমৰা আচাৰ, জলকীয়া আচাৰ, ক্ষীৰ আচাৰ। এইবিলাক ৰেটবিলাক কেনেকুৱাকৈ? এইটো মই 20 টকাকৈ দিছোঁ। এইটো 20 টকাকৈ দিছে অমৰা, আমলখি আৰু জলকীয়া মই 20 টকাকৈ। বহুত চেল হৈছে, বহুত চেল হৈছে ন? এয়া চব বাইদেউৰ বহুতখিনি চেল হৈছে। এতিয়া আপোনালোকে শিৱসাগৰৰ পৰা আহিছেতো, আৰু চাওমিন আৰু ঘুগনি চেল। এই চাওমিন আৰু ঘুগনিও দিছে। কোনোবাই যদি খাব ইচ্ছা আছে আপোনালোকে খাব আহিব পাৰিব। আগবেলা আপোনালোক কেইটা বজাত মানে 11টাৰ পৰা 11টাৰ পৰা কিমানটা? ৰাতি 8টালৈ। ৰাতি 8টালৈকে থাকে ন? এয়া আমাৰ নতুনকৈ আহিছে এইবিলাক, মানে এইটো কি বস্তু? এইটো আচাৰ হয় ন? এইটো ঘৰত বনোৱা ন? এইটো আত্মসহায়ক নেকি? আপোনাৰ এই বাইদেউজনী নিজে বনাইছে। আপোনালোকে যদি ওচৰৰ পাজৰৰ মানুহ আছে চাবলৈকে আহিব আৰু কিনিব আহিব দেই। এয়া আৰু এইটো এই লাড়ু পিঠা ক'ৰ পৰা আহিছে আপোনালোক? ফটাশিল আমবাৰীৰ পৰা। এইবিলাক ৰেটবিলাক কেনেকুৱাকৈ? এইটো 100 টকা। এইটো কি পিঠা? তিলৰ পিঠাও আছে, নাৰিকলৰ লাড়ু, তেল পিঠা, এয়া চিৰা লাড়ু, আৰু এয়া আছে আপোনাৰ মুড়ি লাড়ুটো আছেই। আছে। আৰু এইটো হৈছে আমাৰ অসমীয়াৰ একদম গুড়াৰ লাড়ু, পকা মিঠৈ লাড়ু। পকা মিঠৈ লাড়ু বুলি কয় ন? আৰু এইটো হৈছে কুঁহিয়াৰৰ গুড়, জুলীয়া গুড় কয়। জুলীয়া গুড় ন? এয়া চাওক, এয়া পেষ্ট্ৰি বনাইছে। এইটো আপোনালোকে ঘৰত বনাইছে ন? চব ঘৰত বনোৱা ন? এইবিলাক এইটো পেষ্ট্ৰিটোৰ দাম কিমানকৈ? 50 rupees। এইবিলাক আচাৰ, এইটো কি আচাৰ আছে? এয়া চাওক, এইটো আপোনালোক ক'ৰ পৰা আহিছে? লালমাটিৰ পৰা আহিছে ন? এয়া চাওক, ইমান ধুনীয়াকৈ নাৰ্চাৰী এখন আছে। মানে আপোনালোকে কি ক'ব, আপোনালোকে আহিলে নিজে চাবলৈ ভাল লাগে ন? চাবলৈকে আহিব আৰু বস্তুবিলাক কিনিবলৈকে আহিব। আপোনালোকৰ এইটো কেনেকৈ এইবিলাক? 150 পৰা 100লৈকে আছে ন? এয়া আপোনালোকৰ ঘৰত বনাইছেনে? এইফালে এয়া চাওক, ইমান ধুনীয়াকৈ পৰিৱেশত সজাইছে। আপোনালোকে চাবলৈকে আহিব পাৰে। বেছি দূৰ নহয়, খৰামাৰা আৰু ফেটাপাৰাৰ মাজতে দুৰ্গা মন্দিৰত আপোনালোকে চাব পাৰে। কিমান ঢেৰ বস্তুবিলাক আহিছে, আপোনালোকে মানে চালে মানে কিনিব পাৰিব। এয়া মানে আমাৰ অসমীয়াৰ এইখন কি মেখেলা, কাপোৰ কানি, অল এভৰিথিং মানে বস্তু আহিছে, আপোনালোকে চাব পাৰে। এয়া এইটো এয়া তো এইবিলাক আমি এতিয়া মই কিনিবলৈ আহে ন, মই পিছত কিনিবলৈকে আহিব লাগিব। এইবিলাক পেইণ্টিংটো গ্লাছ পেইণ্টিং নে হেৰি? মোক কেৰিবেগ নাই দেই। মানে নিজৰ মানে হেৰি ফটোটোৱে হেৰি কৰিব পাৰে ন? প্ৰিণ্টাৰটো উঠাই পেলাই মানে হেৰি বনাব পাৰে ন? তাৰপিছত এইবিলাক এয়া ঢেৰ কাপোৰবিলাক আহিছে।
এয়া এইটো আৰু এইবিলাক কিবা ইমান ধৰণৰ চি বিচে আপোনালোকে সৰু বাচ্চা মানে আহিলে গম পাব। সৰু বাচ্চা আহিলে এইবিলাকৰ এইটো কি চিজ আছে? এইটো বানানা চিজ ন? এইটো অকল কলৰে ন? কিমান কেঁচা? আৰু এইটো কিহৰ চিজ? চেমেই ন? এটাই প্ৰডাক্ট আছে ন? টেবুল মেট আছে, টেবুল মেট যদি কোনোবাই কিনিব আহে টেবুল মেটখন কিনিব পাৰিব মোৰ ইউটিউব চেনেলত চাই পেলাই। মই এইটো কিনিবলৈ দিব। এয়া আপোনালোকে যে কয় যে কলপাত মিঠাই, এয়া কলপাত মিঠাই আপোনালোকক দেখাইছোঁ। এয়া কাপোৰ কানি, ইয়াত মানে কুৰ্তি আছে, হেৰি আছে, মই নাজানো দেই ছোৱালীৰ কি কি কাপোৰ পায় মই নাজানো। হা ইয়াত মানে গহনাবিলাক আছে, চাইছেনে? ভিউৱাৰ্ছবিলাকক কৈ দিব গহনাবিলাক চাব পাৰিব। এইবিলাক ছোৱালী মানুহ পিন্ধা সৰুৰ পৰা ডাঙৰলৈকে আছে আৰু। চব এইবিলাক মানে কচমেটিকৰ দোকান হৈছে। এইটো কচমেটিকৰ এইটো কি? এইবিলাক কি কি প্ৰডাক্ট? এইবিলাক চাফাটো ন? এয়া চাব পাৰে। এয়া চব ইমান ধুনীয়া লাগিছে বস্তুবিলাক। আমাৰ ৰাজহুৱা দুৰ্গা মন্দিৰত আহিব আপোনালোকে চাবলৈকে। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো বাই বাই।